মই এম মহৰ আলী অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সভাপতি। শেহতীয়াকৈ অসম মিজোৰাম সীমান্তত সীমা সমস্যা লৈ যি অপ্ৰীতিকৰ ঘটনা ঘটিছিল সেই সন্দৰ্ভত অসমীয়া পৰিষদৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছোঁ। যোৱা কেইবাবছৰে মিজোৰাম ৰাজ্যই অসমৰ হাইলাকান্দি জিলাৰ 100 হেক্টৰ, কৰিমগঞ্জ জিলাৰ 377.58 হেক্টৰ আৰু কাছাৰ জিলাৰ 400 হেক্টৰ ভূমি বেদখল কৰিছে। যোৱা 26 জুলাই তাৰিখে সন্ত্ৰাসবাদীৰে লগ লাগি মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীৰ 6জনকৈ জোৱান আৰু এজন অসামৰিক ব্যক্তিক গুলীয়াই হত্যা কৰাৰ উপৰিও 70জন ব্যক্তিক আহত কৰিছে। ইয়াৰ ভিতৰত প্ৰায় 30জন অসম আৰক্ষীৰ ব্যক্তিও আছে। এই সন্দৰ্ভত মিজোৰাম ৰাজ্যৰ শাসকীয় দলৰ সাংসদ কে ভেনুলাভানাই অসম চৰকাৰক সকীয়াই দি কৈছে, অসমীয়াক পুনৰ গুলীয়াই হত্যা কৰিব। মিজোসকলে হাতত অস্ত্ৰ লোৱাৰ ইতিহাস আছে বুলি মিজো ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পত্ৰযোগে কঠোৰভাৱে সকীয়াই দিছে। আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো গ্ৰেপ্ত নকৰে। সংবিধান নামানে ৰাজ্যখনৰ সাধাৰণ জনতাৰ হাতত অত্যাধুনিক অস্ত্ৰ দি তেওঁ ভাৰতৰ সংবিধান বিৰোধী কামত লিপ্ত হৈছে। গতিকে তেওঁ মাথোন অসমীয়াৰ প্ৰতিয়েই ভাবুকি নহয়, তেওঁ ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতি চৰম ভাবুকি। গতিকে অতি শীঘ্ৰে মিজোৰাম ছাত্ৰ সন্থাক নিষিদ্ধ ঘোষণা কৰিব লাগে, ৰাজ্যসভাৰ সাংসদজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু জোৰামথাংগাক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিব লাগে আৰু দুয়োখন ৰাজ্যৰ সৰ্বসাধাৰণ নাগৰিকৰ মাজত শান্তি সম্প্ৰীতি সমন্বয় পুনৰ প্ৰতিষ্ঠা কৰিব লাগে।